তো হেল্ল' এভৰিবডি, মই ৰঞ্জীৱ আৰু আপোনালোকে চাই আছে মোৰ চেনেল টেকনিকেল ৰঞ্জীৱ। আজি মই এটা ভিডিঅ' বনাম। ভিডিঅ'টো হৈছে আনবক্সিংটো দিম। এই কিমান ধুনীয়া জেগাত আছোঁ চাওক। এয়া আছে কানু আৰু চৰ্ট আছে। এয়া ভিডিঅ'টো ইহঁতৰ লগতে বনাবলৈ আহিলোঁ। যিহেতু আনবক্সিং অলপ নেচাৰেল জেগাত বনাবলৈ আহিলোঁ ভিডিঅ'টো, গতিকে আনবক্সিংটো এইটোৱে হ'ব। এই কেমেৰা এইটোৱে হ'ব, US M50 কেমেৰাটোৱে হ'ব আনবক্সিংটো। গতিকে আনবক্সিংটো ষ্টাৰ্ট কৰোঁ। আৰু চেনেলটো যিহেতু এইটো নতুন চেনেল হয়, গতিকে চেনেলটো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টো আহক আৰম্ভ কৰোঁ। গতিকে চাই লওঁ এইটো। এতিয়া মই বাকচটো খুলি আছোঁ দেই। এইটো M50 কেননৰ মিৰৰলেছ কেমেৰা হয়। এইটো বক্সটো খুলিলোঁ। ইয়াৰ পিছত তুমি বক্সটো পাবা। ইয়াৰ পিছত এগাল কুস্তি আহি গ'ল, এইবোৰ কুস্তি আহি গ'ল, ধেৰ কিবা কিবি অগৰম বগৰম দি আহি গৈছে। তোমাৰ চাৰ্জাৰ আছে, বেটাৰী আছে, ঠিক আছে। এইটো তোমাৰ হ'ল কেমেৰা। এইটো তেনে পোৱালি কেমেৰা হয়। কম্পেক্ট আছে, কম্পেক্ট আছে, ঠিক আছে। এইটো হৈ গ'ল তোমাৰ, এইটো হৈ গ'ল লেন্স 1545 লেন্স আছে ইয়াৰ লগত। তোমাৰ ৱাইডটো বেছি পাবা ইয়াতে, ঠিক আছে। বেলেগত কি আছে তোমাৰ 18ৰ পৰা 55 থাকে, ইয়াত 15ৰ পাবা। ভিডিঅ'ৰ কাৰণে ভাল, ৱাইডটো তুমি ইয়াতে পাই যাবা। এই লেন্সটো ভিডিঅ' কৰিবৰ কাৰণে বহুত ভাল হয় ফ্ৰেণ্ডছ, ঠিক আছে। গতিকে চাই ৱাইড থাকক, লেন্স তোমালোকে এক্সট্ৰা চাই ল'ব থাকক। নালাগে তোমাক, ইয়াত ৱাইডৰ কামো তোমাৰ হৈ গ'ল, ঠিক আছে। প্লাছ এইটো তোমাৰ এতিয়া মই লেন্সটো লগোৱাটো দেখাই আছোঁ, ঠিক আছে। লেন্স লগোৱা সময়ত কেমেৰাটো সদায় চাবা অফ মোডতে লেন্স সলনি কৰিবা, ঠিক আছে। অন অৱস্থা নকৰিবা। এইটো চোৱা, এইটো হোৱাইট মিলালোঁ, ঠিক আছে। এইটো জাষ্ট ৰাইট চাইডে পকাই দিলোঁ। এইটো কিটিক কৰিলে গম পাওঁ, আৱাজ কৰিলে মানে লেন্স লক হ'ল। খোলা সময়ত এইটো চোৱা, এইটো খুলি দিলোঁ, ঠিক আছে। এতিয়া হৈ গ'ল, এইটো লগাই দিলোঁ। তোমাৰ ইয়াৰ লগত এটা এডাপ্টাৰ আহিছে। এই এডাপ্টাৰটো তোমাৰ যেতিয়া EFS বা EF লেন্স লগাবা, তেতিয়া এই এডাপ্টাৰটো লগাই ল'ব লাগিব তোমাৰ, ঠিক আছে। আৰু ইয়াৰ লগত মানে বেলেগ লেন্স তেতিয়া ইউজ কৰিব পাৰিম, মানে কেননৰ যিকোনো লেন্স ইউজ কৰিব পাৰিবা। এই এডাপ্টাৰখন লগাব লাগিব, ঠিক আছে। তো এইটোৱে কেমেৰাটো কিমান কোৱালিটি হয়, বস্তুটো কেমেৰাটো কিমান কোৱালিটি হয় দেখাই দিছোঁ তোমালোকক। এইটো ইয়াৰ কাৰণে ভিডিঅ'ৰ কাৰণে এইটো বহুত চাফিচিয়েণ্ট হয় ভিডিঅ' কৰিবলৈ। কেনন 200Dতকৈ এইটো ভিডিঅ'টো অকণ চাইছিলোঁ মই ইউটিউবৰ ৰিভিউটো, গতিকে সেইটোৱে ভাল লাগিলে মোৰ বেছি। গতিকে এইটোৱে ফ্ৰেণ্ডছ কেমেৰাটোৰ লগত আহি গ'ল চাৰ্জাৰ আহিলে, প্লাছ এইডাল কেবুলডাল আহিলে, তেনেকৈ এইবোৰ আহিছে আৰু কিবা কিবি এনেকৈ আহিছে গৰম। বেটেৰীটো চোৱা, এইটো পিনে যাব, এইটো লাষ্টত পিন আছে, ঠিক আছে। জুই ইউজ নকৰিবা, উল্টাকৈ নাযায়, ঠিক আছে। এইটো বেটাৰীটো এনেকৈ লগাই দিছোঁ। তাৰপিছত মেমৰি কাৰ্ডটো লগাই দিওঁ। এইটো মেমৰি কাৰ্ড চোৱা, এইটো দিয়া আছে ইয়াত, ঠিক আছে। এইটো চিধাকৈ যাব। এইটো কিমান GB মেমৰি? এইটো 16 GB মেমৰি। ইয়াৰ লগত 16 GB মেমৰি কাৰ্ড আছে। এইখিনি গোটেইখিনি লগত আছে। ইয়াত তোমাৰ আছে হেৰি, তোমাৰ HDMI কেবল আছে, ইয়াত HDMI কেবল আৰু চাৰ্জাৰ হেৰি। ইয়াত আছে তোমাৰ হেৰি মাইকৰ কাৰণে, ইয়াত দিয়া আছে। তুমি ইয়াত এক্সট্ৰা মাইক লগাব পাৰিবা। ইয়াত এক্সট্ৰা মাইক লগাব পাৰিম। এইটো LCD ভেৰি এংগেল LCD হয়, 170 ডিগ্ৰী তোমাৰ ৰোটেট হ'ব, ঠিক আছে। এইটো 170 ডিগ্ৰী ৰোটেট হ'ব। ইয়াত কি হ'ব, তুমি ল' এংগেল, হাই এংগেল ফটো একদম আৰামছে তুলিব পাৰিবা, সুবিধা নাই। গতিকে কেমেৰাটো এইটোৱেই। এতিয়া ইয়াৰ যোনখিনি কিছুমান মই কথা নাজানো, সেইখিনি মই শিকি লৈছোঁ। গতিকে ফ্ৰেণ্ডছ লাষ্টলৈ ভিডিঅ'ত চাই থাকিবা। তো এইটোৱেই হৈছে M50 কেমেৰাই লোৱা শ্বট এটা ভিডিঅ'। এইটো হয়। গতিকে এই ভিডিঅ'টো চাই থাকক আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু এই ভিডিঅ'টো কেনেকুৱা হ'ল আপোনালোকে চাই জনাব।